নমস্কাৰ ফ্ৰেণ্ডসকল, আপোনালোকলৈ স্বাগতম জনাইছোঁ। প্ৰত্যেক দিনৰ দৰে আজিও এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে ডাঙৰ ট্ৰেক্টৰৰ কাৰণে কেনেকৈ আবেদন কৰিব। এইটো আবেদন অনলাইনতো কৰিব পাৰিব, অফলাইনতো কৰিব পাৰিব। ডাঙৰ ট্ৰেক্টৰৰ বাবে আপুনি অকলে এপ্লাই বা আবেদন কৰিব নোৱাৰিব। আপুনি এজন কৃষক হ'ব লাগিব আৰু আপোনাৰ কৃষক গাঁৱৰ এজন মানুহে এপ্লাই বা আবেদন কৰিব নোৱাৰিব। এইটো এপ্লাই কৰোঁতে বা আবেদন কৰোঁতে আপোনাৰ 8ৰ পৰা 10জনৰ গোট হ'ব লাগিব আৰু তেওঁলোকৰ বয়সৰ সীমা 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। তেওঁলোকে এগ্ৰিকালচাৰ অফিচত যায় আবেদন কৰিব আৰু গোটৰ চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু পান কাৰ্ড আৰু সদস্যবিলাকৰ যেনেকৈ আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, একাউণ্ট এইবিলাক ডকুমেণ্টছ লৈ আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাই আবেদন কৰিব পাৰিব। আৰু এইটো আবেদন কেনেকৈ কৰিব, কি কি যোগ্যতা, কি লাগিব, সেইখিনি আমি ৱেবছাইটত যাই আপোনাক দেখুৱাই আছোঁ। আসাম গভৰ্ণমেণ্ট ৱেবছাইট যিটো আছে সেইটো ৱেবছাইটত যাই আপোনালোকে চাব পাৰিব। মই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব আৰু কমেণ্ট শ্বেয়াৰ কৰিব। আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত যায় বা গুগলত যায় আপুনি ইয়াতে চাৰ্চ কৰিব। ইয়াতে চাৰ্চ কৰিলে চাৰ্চ কৰাৰ লগে লগে আপোনাৰ চাব সম্পূৰ্ণ ৱেবছাইটটো মোক খুলি খাইছে। এতিয়া আপুনি চাৰ্চ কৰিলে কি লিখি চাৰ্চ কৰিব, লিখিব assam.gov.in। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি আছোঁ, আপোনালোকে এইটো ছাইডত ক্লিক কৰি যায় সকলো ডিটেইলছ চাব পাৰিব। চাব অসম ৰাজ্য পৰ্টেল, ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম ট্ৰেক্টৰ আঁচনি। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত খেতিয়কৰ বাবে অসম ৰাজ্য চৰকাৰে ট্ৰেক্টৰ বিতৰণ আঁচনি আৰম্ভ কৰিছে। কৃষি ক্ষেত্ৰ অনুজীৱিত কৰা আৰু 2022 চনলৈ খেতিয়কৰ আয় দুগুণ বৃদ্ধি কৰাই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য। চাব বন্ধুসকল, ইয়াতে চাব মানে গোটেইখিনি পঢ়িলে ডাঙৰ হৈ যাব ভিডিঅ'টো। মই মূলখিনি শুনাই দিছোঁ পঢ়ি। আপোনাৰ চৰকাৰে প্ৰায় 10,109খন ট্ৰেক্টৰ প্ৰদান কৰিব। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 26,000 গাঁৱত পৰ্যায় অনুসৰি সামৰি ল'ব। এই 26,000 গাঁওখনক লৈ 10,109খন ট্ৰেক্টৰ প্ৰদান কৰিব। 8ৰ পৰা 10জনীয়া প্ৰকৃত প্ৰাপ্তবয়স্ক খেতিয়কৰ দল এটাই ট্ৰেক্টৰ বিতৰণ আঁচনিৰ বাবে আবেদন কৰিব। তাৰমানে 8ৰ পৰা 10জন সদস্য হ'ব লাগিব সেই গাঁৱৰ, তেওঁলোকে সেই আবেদন কৰিব পাৰিব। ট্ৰেক্টৰ বিতৰণ আঁচনিখন সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে 100 কোটি টকাৰ অনুমোদন আগবঢ়াইছে ৰাজ্যলৈ। চাব অসম ট্ৰেক্টৰ বিতৰণ আঁচনিৰ বাবে আবেদনকাৰীৰ যোগ্যতা মানদণ্ড। একেখন গাঁৱৰে 8 পৰা 10জন বয়স্ক কৃষকৰ গোট হোৱাটো বাঞ্ছনীয়। গোটটোৰ এটা যুটীয়া বেংক একাউণ্ট থাকিব লাগিব, গোটৰ এটা জইণ্ট একাউণ্ট থাকিব লাগিব আৰু 8ৰ পৰা 10জনৰ গোট হ'ব লাগিব। এতিয়া চাওক, পিছলৈ স্ক্ৰল ডাউন কৰিলে আপুনি চাব ইয়াতে সকলো কথা লিখা আছে যে আবেদনকাৰী দলৰ কোনো দুজন সদস্য এটা পৰিয়ালৰ পৰা আবেদন যি কৰিব তেওঁলোকে তাৰমানে এটা পৰিয়ালৰ 2জন হ'ব নোৱাৰে, এজনহে হ'ব পাৰিব সেই গোটটোত। আবেদন পত্ৰ প্ৰত্যেকজন সদস্যৰ সুকীয়া স্বাক্ষৰ থকাটো অনিবাৰ্য। ট্ৰেক্টৰৰ ক্ৰয় মূল্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত দলসমূহক 70% অনুদান প্ৰদান কৰা হয়। চৰকাৰে তাৰমানে যিখন ট্ৰেক্টৰৰ মূল্য আছে, ধৰি লওক 7 লাখ টকা, তাৰে 5ৰ পৰা 5.5 লাখ টকা চৰকাৰে দিব আৰু আপোনাৰ দিব লাগিব 1.5 লাখ টকা। ইয়াতে এনেকৈ লিখিছে চৰকাৰে। অনুমোদনৰ পৰিমাণ সৰ্বাধিক 5.5 লাখ টকালৈ দিয়াৰ ব্যৱস্থা আছে। মুঠ মূল্যৰ 20% বেংকৰ পৰা লোন হিচাপেও পোৱা যায়। আপুনি মুঠ যিখিনি টকা দিব তাৰে 20% লোনো ল'ব পাৰিব। মুঠ মূল্যৰ 10% অংশীদাৰসকলে পৰা লোৱা হয়। তাৰমানে যিখিনি ধৰক 2 লাখ টকা আপোনাৰ টকা দিব লাগে, তাৰে 20,000 টকা দিলেও আপুনি আৰু বাকী 20% লোন ল'ব পাৰে, লোনৰ পৰা দিব পাৰিব আৰু 10% টকা আপোনালোকে দিব পাৰিব। ট্ৰেক্টৰ বিতৰণ আঁচনিৰ ক্ষেত্ৰত নিৰীক্ষণ। তাৰপিছত এই যে গুৰুত্বপূৰ্ণ লেখা আছে ইয়াতে চাওক, কৃষকসকলৰ গুৰুত্বপূৰ্ণ কৃষকসকলক পুনৰুজ্জীৱিত কৰাই হৈছে আঁচনিৰ মূল। এইটো তাৰমানে
এইটো আঁচনিৰ মূল গুৰুত্বপূৰ্ণ বিষয়কেইটা ইয়াতে লিখা আছে চাব। কৃষি ক্ষেত্ৰ পুনৰুজ্জীৱিত কৰাই হৈছে আঁচনিৰ মূল লক্ষ্য। অসম ট্ৰেক্টৰ বিতৰণ আঁচনিৰ লাভালাভ ব্যক্তিগতভাৱে উপলব্ধ নহ'ব। কৃষক গোটত 8ৰ পৰা 10জন সদস্য থকাটো বাঞ্ছনীয়। গোটসমূহৰ নিৰ্বাচন ৰাজ্যিক পৰ্যায়ত সমিতিৰ দ্বাৰা কৰা হয়। গোটটোৱে ট্ৰেক্টৰ গঠন আৰু মডেল চয়ন কৰে। এতিয়া চাওক বন্ধুসকল, আপোনালোকে 8ৰ পৰা 10জন হ'ব লাগিব গোটত। আকৌ আপুনি এই প্ৰত্যেকটো গোটৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু পান কাৰ্ড আৰু সদস্যবিলাকৰ আধাৰ কাৰ্ড, ভোটাৰ আই ডি এইবিলাক সকলো লৈ আপোনালোকে এগ্ৰিকালচাৰৰ অফিচত যাই জমা দিলে। আজিকালিতো ঘোচ দিব নালাগে, ঘোচ দি কাম কৰিব নালাগে। আপুনি মাত্ৰ অলপকেইটা টকা দি আপুনি ট্ৰেক্টৰৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই অফিচৰ পৰা, এগ্ৰিকালচাৰ অফিচৰ পৰা আপোনাক এই এটা ড্ৰাফ্ট কাটিবলৈ ক'ব। ড্ৰাফ্টটো কাটি আপুনি আবেদন কৰিব লাগিব। অনলাইনৰ যোগেদি কেনেকৈ আবেদন কৰে, আপোনালোকৰ যদি সেইটো ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্টছ কৰিব। আমি অনলাইনৰ যোগেদি কেনেকৈ আবেদন কৰে সেইটো পৰীক্ষা মই দেখুৱাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ এণ্ড লাইক কৰিব।